বন্ধুসকল আমি আজি ইয়াত শ্বুটিং কৰিবলৈ আহিছিলোঁ। চাওক এই শ্বুটিঙৰ আজি ইয়াৰ ভিউবিলাক চাওক। মানে আমি কমেডি FN 3 পৰা ইয়াত শ্বুটিং কৰিবলৈ আহিছিলোঁ। চ' আজি আমাৰ শ্বুটিং মানে আধৰুৱা হৈ গ'ল, মানে আধা হৈছে আৰু বাকী বেলেগ এদিন কৰিম। চ' তাকে এই জেগাটোত মই আহিছোঁ, এই জেগাটোত আপোনালোকক সকলো ভিউখিনি মই দেখাবলৈ চেষ্টা কৰিম। আৰু এটা ভাল কথা, ইয়াত এটা ঝৰ্ণা আছে আৰু সেই ঝৰ্ণাটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক বন্ধুসকল, অঞ্চলটো পাহাৰীয়া অঞ্চল। চাওক কিমান এক মজাদাৰ ভিউ দেখিবলৈ পাব আপোনালোকে। বন্ধুসকল, আপোনালোকৰ এই ভিডিঅ'খন চাই কেনেকুৱা লাগিলে চ' এইটোক জনাবলৈ আপোনালোকে কমেণ্ট বক্সত যাওক আৰু এটাকৈ কমেণ্ট কৰক। সেই তেওঁলোকে শ্বুটিঙৰ সকলোবিলাক কাম কৰি আছে, তেওঁলোকে কি কৰিব নকৰিব সকলোকে তেওঁলোকে মিলাই আছে। চাওক এইফালৰ ভিউজটো এক মজাদাৰ ভিউ। বন্ধুসকল, মই আপোনালোকক এই ঝৰ্ণাটোৰ ফালে লৈ যাবলৈ চেষ্টা কৰি আছোঁ। চাওক চ' বন্ধুসকল চাওক, মই আগত কৈছোঁ এটা ঝৰ্ণা আছে। চাওক এইফালে এটা ঝৰ্ণা, সিহঁতে ইয়াত গা ধুই আছে। বন্ধুসকল, মই ইয়াত যাবলৈ অলপ চেষ্টা কৰিম। আহিলোঁ ইয়াত, বহুত পিছল বন্ধুসকল। এই চাওক, এই কিয় ক'ব নেকি ইয়াত তেনেকৈ জেগাটো ইয়াত নাম কি? এইটো প্ৰকৃতিৰ নাম কি? এই প্ৰকৃতিৰ নাম কি ইয়াত? চাওক মই একেবাৰে ওচৰত আহিছোঁ, পাথৰ বহুত পিছল বন্ধুসকল ইয়াত। এই চাওক বহুত পিছল, ভাল লাগি আছে ন? চাওক বন্ধুসকল, বহুত মজা লাগি আছে। বন্ধুসকল, মই সেই জেগাতে গৈছিলোঁ বন্ধু, বহুত ভাল লাগিল। মই এই কিবা কাৰণতে গা নুধুলোঁ। নেক্সট এতিয়া বা কেতিয়াবা আহি ইয়াত নিশ্চয় মই গা ধুম। চ' বন্ধুসকল, এই পানীবিলাক যে আছে, এই পানীবিলাক বাগৰি সেই তাত এটা পুখুৰী আছে, সেই পুখুৰীত যে জমা হয় আৰু পানীবিলাক সকলো জাষ্ট মই আপোনালোকক ইয়াৰ এই শ্বুটিঙৰ অলপ ভিউ দেখালোঁ। চ' মোৰ এই চেনেলটো প্লিজ দয়া কৰি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ আগন্তুক ভিডিঅ'লৈ অপেক্ষা কৰিব। ভালে বন্ধুসকল, মানে মই আচৰিত হওঁ যে ইমান যে পানী সৰি থাকে এনি টাইম, এই ঝৰ্ণাৰ দ্বাৰা যে পাহাৰৰ পৰা পানী পৰি থাকে, কেনেকৈ পৰে মই কিন্তু নাজানো বন্ধুসকল। যদি আপোনালোকে জানে তেনেকৈ প্লিজ জনাব কমেণ্টত। মানে কথাটো হ'ল পানীবিলাক আহে ক'ৰ পৰা বন্ধুসকল। ইয়াৰ পৰা দেখিলে আপোনালোকে এনেকৈ দেখা পাব। চ' মই আৰু কি ক'ম, আপোনালোকে ধাৰণা কৰক এই ঠাইখনে কিমান এক প্ৰাকৃতিক সৌন্দৰ্য দাঙি ধৰিছে। আমি কমেডি FN 3 চেনেলৰ পৰা ইয়াত শ্বুটিং কৰিবলৈ আহিছিলোঁ। আহি আমাৰ ইয়াত এই প্ৰাকৃতিক সৌন্দৰ্যৰে আমাৰ মনটো পৰিষ্কাৰ হৈ হ'ল আৰু আপোনালোকে ইয়াত নিশ্চয় ফুৰিবলৈ আহিব। আপোনালোকৰ মনটো বহুত ভাল লাগিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক।